কৈ আহিছিলে যে আমাৰ কোচ ৰাজবংশী আৰু আদিবাসীৰ যি জনজাতিকৰণৰ সমস্যা এই সমস্যা অতি শীঘ্ৰে সমাধান কৰি দিব লাগে তেওঁলোকক জনজাতি হিচাপে মৰ্যাদা দিব লাগে আহি আহি শেষ পৰ্যায়ত যোৱা কেইদিনমান আগত যেটো শেষ পাৰ্লিয়ামেণ্ট আমাৰ ভাৰত বৰ্ষৰ যেটো সংসদ পাৰ্লিয়ামেণ্ট এই পাৰ্লিয়ামেণ্ট অনুষ্ঠিত হৈছিল তাত 6 জনগোষ্ঠী জনজাতি কৰাৰ কাৰণে এটা বিল তাত চৰকাৰে উত্থাপন কৰিছিল টেবুল কৰিছিল আৰু হিতুৰ দ্বাৰা দীঘলীয়া আদিবাসী আৰু কোচ ৰাজবংশীৰ যেটো সমস্যা এই সমস্যা সমাধানৰ পথলৈ আহিছিল আৰু হেতু সময়ত আমি সকলোৱে মনত এটা শান্তিৰ আশা কৰিব লাগিছিল কিন্তু আমাৰ বিটিসি অঞ্চলত নিৰাশাহে সকলোকে প্ৰদৰ্শন কৰা দেখিবলৈ পাইছো আৰু এয়া বিনা কাৰণত যত কোনো কাৰণে নাই আজি আমি সকলোৱে চিন্তা কৰিব লাগে দীঘলীয়া এই সংগ্ৰামৰ কাৰণে এই অঞ্চলৰ জনগণৰ কাৰণে কিমান অসুবিধা কিমান তেনেকুৱা ধৰণৰ আমি সদায় কষ্ট পোৱা পৰিৱেশ এই আন্দোলনৰ নামৰ সৃষ্টি হৈ আছিল আজি আদিবাসীৰ বন্ধ কালি ৰাজবংশীৰ বন্ধ এই বন্ধত কবাত ঠেলা গাড়ী ভাঙা কবাত কাকবাক স্কুললৈ দিব নিদিয়া কবাত পৰীক্ষা দিব নোৱাৰা কবাত দোকান পোহৰ চলিব নোৱাৰা তেনেকুৱা ধৰণৰ পৰিৱেশ আমাৰ এই আন্দোলনৰ লৈ ইফালে হৈ আছিল আৰু এই কাৰণে আমি সদায় কৈ আহিছিল কোচ ৰাজবংশী আদিবাসীৰ যেটো সমস্যা অকল এই দুইটা জনগোষ্ঠীৰ সমস্যা নহয় এই অঞ্চলৰ সকলো ৰাজ্যৰ সমস্যা এই সমস্যা যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে অকল কোচ ৰাজবংশী আৰু আদিবাসী বুলি নহয় অন্যান্য জাতি জনগোষ্ঠীও শান্তিৰে কোনো কাম কৰিব নোৱাৰে কাৰণ এই মানুহখিনি আমাৰে মানুহ হয় গতিকে হিতুৰ কাৰণে এই সমস্যা সমাধান কৰাটো অত্যন্ত প্ৰয়োজন আৰু তাৰ কাৰণে বিপিএফ দলৰ পৰা আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া সদায় পদক্ষেপ লৈ আহিছিল আৰু সেই হিচাপে হেতু হ'বলৈ গৈছে আৰু তাকে লৈ ফলে আজি কোনোবাই ক'ব খোজে ইয়াৰ বিপিএফৰ ষড়যন্ত্ৰ আছে অকল ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা বা বিটিসি অঞ্চলৰ আদিবাসী কোচ ৰাজবংশীক জনজাতিকৰণ কৰাৰ কাৰণে তেওঁলোকে আৱাজ উঠাইছে তেওঁলোকে চৰকাৰৰ মানে প্ৰেছাৰাইজ কৰিছে ইয়াৰ গভীৰ ষড়যন্ত্ৰ আছে কোনোবাই কৈ আছে যে হ'বলৈ গৈছিল কিন্তু তাতে বিপিএফৰ ষড়যন্ত্ৰৰ কাৰণে বিলখন পাছ নহল আৰু উল্টা মানে দুইফালিও কোনটো সঁচা কোনটো মিছা আপসু আৰু বিভিন্ন ট্ৰাইবেল জনগোষ্ঠী ট্ৰাইবেল সংঘৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কোঅৰ্ডিনেশ্যন কমিটি তেওঁলোকে সদায় যতে ততে গাই ফুৰিছে যে আজি বিপিএফ দলৰ কাৰণে আজি সেই 6 জনগোষ্ঠী এসটি হোৱাৰ পথলৈ আগবাঢ়িব পাৰিলে পাৰ্লিয়ামেণ্ট মজিয়াত তেওঁলোকৰ বিলটো উত্থাপন হল আৰু ইয়াৰ গোটেই জগৰীয়া বিপিএফ দল কাৰণ এই 6 জনগোষ্ঠী যদি জনজাতি হয় বৰ্তমানৰ জনজাতি সকলে বৰ্তমানে বড় সকলে যিখিনি জনজাতিৰ নামত সুবিধা পাই আহিছিল ৰিজাৰ্ভেশন কোটা পাই আহিছিল এইবিলাক এতিয়া নাপাব এই গোটেই বিলাক তেওঁলোকক 6 জনগোষ্ঠীৰ দিওঁতে আমি কোনো উপভোগ কৰিব নোৱাৰো গতিকে আমাৰ আৰু শেষ বুলি মানে এই কথাবিলাক যতে ততে কৈ পৰিছে ইয়াৰ কাৰণে জগৰীয়া বিপিএফ দল হেতুৰ কাৰণে ৰাইজে নিশ্চয় এই বিষয়ত জনাটো অত্যন্ত দৰকাৰ তাৰ কাৰণে আমি বিভিন্ন সময় স্পষ্ট কৰি দিয়া আহিছো কিন্তু সবে টিভি নাচায় বাতৰি নাচায় মিটিঙত নাযায় গতিকে আমি ভাবিছো জিলাই তেনেকুৱা ধৰণৰ মিটিঙত আমাৰ কথাবিলাক ক'লে ৰাইজে জানিব আৰু ইয়াত যিখিনি উপস্থিত তেওঁলোকে নিজৰ নিজৰ গাঁৱত গৈ ঘৰত থাকিও কোনোবাই যদি এই বিষয়ত কথা পাতে তেতিয়া আমি কোৱা কথাবিলাক তেওঁলোকৰ লগত মানে পাতিব পাৰিব জনাব পাৰিব তো সঁচা কথাটো হল 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বিটিসি চৰকাৰৰ পৰা যেটো কোচ ৰাজবংশী আৰু আদিবাসী সকলক জনজাতিকৰণ কৰিব লাগে বুলি ৰিকমেন্ডেশন দিছিল এয়া 100% সঁচা 100% প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহতে দাবী কৰিছিল হাগ্ৰামা মহিলা ডাঙৰীয়া 100% সঁচা
আৰু আজি যিটো হ'বলৈ গৈ আছে তাতেও হাগ্ৰামা মহিলাই ডাঙৰীয়া আমাৰ BPF দল BTC চৰকাৰ